প্ৰথম জনাইছোঁ মোৰ আন এটা ব্লগলৈ আশা কৰিছোঁ আপোনালোকৰ ভালেই আৰু মোৰ খুব ভালেই বাৰু যিহেতু মাৰ ঘৰত আছোঁ বহুত দিনৰ মূৰত যোৱা হয় যিহেতু মাৰ ঘৰ মোৰ ঘৰৰ পৰা অকণ দূৰ হয় সেইকাৰণে ছোৱালী বন্ধ হ'লে গৰমৰ বন্ধ হ'লে যোৱা যায় বা মাহঁতৰ ঘৰৰ কাষতেই আছে বাহঁতৰ ঘৰ তাত তাইৰ জন্মদিন আছিলে আজি আমাক ভাত খাবলৈ মাতিছিলে কেক কাটি উদযাপন কৰিছে তাই যিহেতু বহুত টেষ্টি কেক বনায় দেউতাই বাৰ্থডে গিফ্ট দিলে এহেঁতে আৰু কেক সনাত ব্যস্ত হৈ এইখিনি সময়ত আমি আকৌ খোৱাত ব্যস্ত আছিলোঁ এহেঁতে আকৌ কেক সনাতহে ব্যস্ত হৈ আছে সময় পৰিৱৰ্তন দিয়কচোন সেয়া খাদ্য তাই গোটাইছিলে মাছ আছিলে খাচী মাংস আছিলে আৰু চাটনি কিবাকিবি ঢেৰ আছিলে খাই বৈ আমি আহিলোঁ শ্ৰদ্ধাঞ্জলিলৈ আৰু এয়া ৱাটাৰফলছ দেখিছেনে ইয়াৰ সন্ধিয়া চাই বেছি ভাল লাগে যিহেতু লাইটিং কৰে আমি তাই চাত বহুত সময় চাই ৰখি আছিলোঁ যিহেতু ভাল লাগে যিহেতু ইহঁতে পূৰা খেলি দৌৰি অৱস্থা বেয়া হৈ গৈছে সিহঁতৰ এয়া ৰখি পেলাই চিপ খোৱাত ব্যস্ত হৈ আছে আৰু মই এই সৌন্দৰ্য উপভোগ কৰি আছোঁ ভিডিঅ' কৰি পেলাই